হাই গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ সকলোৱে ভালে আছে। তো গাইজ আজি বৰভাগ যোৱা কথা আছিল স্কচ। আমি অলাকৃতিত এটা ভিডিঅ'ৰ প্লেনিং চলি আছিল, কিন্তু যোৱা নহ'ল। তাৰ কাৰণটো হৈছে বেতালদাহঁতে কিবা কামত ওলাই গৈছে। আজি প্ৰগ্ৰেমটো কেঞ্চেল হ'ল আৰু সেইবাবে আজি যোৱা নহ'ল আৰু মই স্কচকো লগ কৰা নহ'ল। কিন্তু আজি স্কচ আমি একেলগে কিবা এটা প্লেনিং কৰিছোঁ, কিন্তু স্কচে নাই বাৰু। আমি প্লেনিংটো কি কৰিছোঁ আপোনালোকক জনাম অলপ পিছত। ভিডিঅ'টো শেষলৈকে চাই থাকিব। আজি মুকলমাত এখন খেলা আছে, বৰমা আৰু কেৰেলা, আৰু সেইবাবে মানুহবিলাক এনেকৈ ধাৰ হৈ আছে পুৰা চাবৰ কাৰণে। মই চাব আহিছোঁ খেলাখন কেনেকুৱা হয় দেখাম, আৰু শেষত কি প্লেনিং চলি আছে আপোনালোকক জনাম। তো ভিডিঅ'টো সম্পূৰ্ণ শেষলৈ চাই থাকিব। তো গাইজ খেলা চাবা এই ছাবস্ক্ৰাইবাৰ ভাইটি বোলে মোৰ ভিডিঅ' চাইছি, তো তাকে কৈছি সাবস্ক্ৰাইব কৰিছো। কোন ক্লাছত পঢ়ি আছা? 7 জিৰোত কলা 7 ক্লাছত। নামটো কৈ দি। জন ইব্ৰাহিম। ঠিক আছে। তো গাইজ আমি এতিয়া খেলা চাবা ৰখি আছো। খেলা আৰম্ভ হোৱা নাই বৰ্তমান। আজি খেলা আছে কেৰেলা ব্লাষ্টাৰ। কেৰেলা ব্লাষ্টাৰ নহয়, কেৰেলা এফচি লিখছি, কিন্তু আই এছএলৰ দুটা এটা চলি আছে ন আছে। খেলাখন ভালে হ'ব, বহুত বেছি ভাল হ'ব খেলাখন। তো মানুহ দেখাই আছো, কিমান মানুহ আছে আপোনালোক প্ৰথমতে মানুহ চাই লওক। ডুপ্লিকেট কপি হয় না? আপোনালোকে কমেণ্ট কৰি জনাব। নিগ্ৰ বল পাইছি নিগ্ৰ কি কৰে এতিয়া আমি চাওঁ। আৰু ধৰ বাবু ধৰ, হেঁচা মাৰি ধৰ বল। কি চাই আছা তই?
তো গাইজ খেলা শেষ হ'ল এতিয়া মানে মই খেলাখনৰ বিষয়ে এটা কথা ক'ব খুজিছোঁ মানে কি খেলাখন মানে আজি যেনে ধৰণে প্ৰচাৰ কৰিছিল তো মানে কেৰালাৰ ISLৰ টিম আহিব তেনেকুৱা তাৰমানে ৰষ্টিং ভিডিঅ'বিলাকৰ নিচিনা মানে থাম্বনেইলত বেলেগ ফটো থাকিব বা বেলেগ লিখিব ভিতৰত বেলেগ তেনেকুৱা আৰু খেলাখনৰ লগতো হৈছে বাৰু যিয়ে নহওক মানে মই এটা কথা কৈছিলোঁ যে আমি কিবা এটা প্লেনিং কৰাৰ কথা কৈছিলোঁ আৰু সেই প্লেনিংটো হৈছে মানে আমি কমেডি ভিডিঅ' মানে ষ্টাৰ্ট কৰিম একেলগে স্কচ মই এনেকৈ কেইজন মানে আমি লগ লাগি ধুনীয়াকৈ এটা গ্ৰুপ হৈ কমেডি ভিডিঅ' ষ্টাৰ্ট কৰিম বুলি ভাবি আছোঁ তো ভাবি আছোঁ নে অতি সোনকালে কৰিম তাৰো পঢ়া শুনা কথা আছে সেইকাৰণে সময় লাগিব অলপ তাৰমানে তাৰ অফ টাইমতহে কৰিব লাগিব সেই তেনেকুৱা আৰু তো আজিৰ ভিডিঅ'টো এইখিনি আছিলে যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু নতুনকৈ তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব ধন্যবাদ